নমস্কাৰ। আজি পুনৰ বাস্তৱ সংখ্যাৰ দ্বিতীয়টো ভিডিঅ' আগবাঢ়ি আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ কিছুমান প্ৰয়োগ শিকিম। ৰাজক্লাছত আমি কি শিকিছিলোঁ? ৰাজক্লাছত ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি কেনেকৈ গসাগু উলিয়াব পাৰি সেইটো শিকিছিলোঁ। যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত গৈ আপোনালোকে নিশ্চয় সেইটো ভিডিঅ' চাব পাৰিব। আজি শিকিম এনেকুৱা ষ্টাইলৰ অংক দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা কি আৰ্হি হ'ব লাগিব? 2q আৰ্হি। আৰু প্ৰত্যেক যোগাত্মক অযুগ্ম সংখ্যা কি আৰ্হি হ'ব লাগিব? 2q + 1 আৰ্হি, য'ত q কোনোবা এটা অখণ্ড সংখ্যা। ইয়াত কি কৰিছে প্ৰশ্নটো এবাৰ ভালকৈ চাওক। দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হি। যিকোনো যদি যোগাত্মক যুগ্ম অখণ্ড সংখ্যা হয়, অখণ্ড সংখ্যা কোনবিলাক? প্ৰশ্নটো মই ভালকৈ ইয়াত চাইড কৰি দিছোঁ, মই ভালকৈ বুজাই দি আছোঁ। প্ৰশ্নটোত কি কৈছে? যিকোনো যোগাত্মক যুগ্ম অখণ্ড সংখ্যা চাওক, অখণ্ড সংখ্যা মানে কি? ইংৰাজীত কোৱা হয় ইন্টেজাৰ। যিকোনো যুগ্ম মানে কি? জোৰ। যুগ্ম সংখ্যা কোনবিলাক? 2। ফাৰ্ষ্টতে চাম ইন্টেজাৰ কোনবিলাক? ইন্টেজাৰ হয় 0 + -1 মানে +1 - 1 +-2 +2 - 2 +-3 +3 - 3 বা +-4 বা ... এইবিলাক কি? অখণ্ড সংখ্যা। আৰু যুগ্ম কোনবিলাক হ'ব? এইবিলাক, এইকেইটা কি হ'ব? যুগ্ম। আমাক কি কৈছে প্ৰশ্নটোত? কি কৈছে আকৌ এবাৰ চাই লওক। দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা কি আৰ্হি হ'ব লাগিব? 2q আৰ্হি। ইয়াত যুগ্ম অখণ্ড সংখ্যা কোনকেইটা পাইছো? 2 +-2 4 6 এইবিলাক যুগ্ম। এইকেইটা কি আৰ্হি হ'ব লাগিব? কি আৰ্হিত লিখিব পাৰিম? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে 2q আৰ্হি। 2q 2 × something, q মানে আমাৰ যোনটো ভাগফল হয় এইটো। আৰু আমাৰ অযুগ্মবিলাক ইন্টেজাৰবিলাক কি বুলি কৈছে? অযুগ্মবিলাকক কি আৰ্হিত দেখিব পাৰো? 2q + 1 মানে অযুগ্ম কোনবিলাক? 1 3 5 +-2 লগাই দিছো। এইবিলাকক আমি কি 2q + 1 আৰ্হিত দেখিব পাৰিম বুলি কৈছো। আমি কেনেকে দেখাব লাগিব? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি। ইয়াত এটা কথা কৈছে, ইয়াত কিউটোক কি বুলি কৈছে? কিউটো অন্য একো নহয়, যিকোনো অখণ্ড সংখ্যা। যিকোনো অখণ্ড সংখ্যা। যিকোনো অখণ্ড সংখ্যা মানে কি? কিউ ভেলু 1 2 3 4 5 6 যিকোনো হ'ব পাৰে। এইটো অংক প্ৰশ্নটো মই আকৌ এবাৰ দেখাইছো। দেখুওৱা যে প্ৰত্যেক যোগাত্মক যুগ্ম অখণ্ড সংখ্যা মানে 2 4 এইবিলাকক আমি কি ধৰণে লিখিব পাৰিম? 2q আৰ্হি। আৰু প্ৰত্যেক অযুগ্ম অখণ্ড সংখ্যাক আমি কি হিচাপে লিখিব পাৰিম? 2q + 1 আৰ্হি। মানে 1 3 5 7 এইবিলাকক আমি 2q + 1 আৰ্হি দেখাব পাৰিম, য'ত q এটা কি? কোনোবা অখণ্ড সংখ্যা। জাষ্ট q এটা কি? এটা অখণ্ড সংখ্যা। এই অংকটো কৰিবৰ কাৰণে কি আমাক কি দিছে? যিকোনো যোগাত্মক অখণ্ড সংখ্যা 2q বা 2q + 1 আৰ্হিত দেখাব দিছে। গতিকে আমি আমাৰ হাতত যোগাত্মক অখণ্ড সংখ্যা আছে নেকি? নাই। গতিকে আমি অংকটো কৰিবৰ কাৰণে কি ধৰিব লাগিব? ধৰা হ'ল যিকোনো যোগাত্মক অখণ্ড সংখ্যা, যিকোনো সংখ্যা কি বুলি ধৰি লওঁ? এই চাপত a বুলি ধৰিছো। আমাক কি আৰ্হিত দেখাব দিছে? 2q আৰু 2q + আৰ্হি। এইটো যদি কি? যদি যুগ্ম হয় তেতিয়াহ'লে 2q ধৰণে লিখিব পৰা হ'ব লাগিব, আৰু যদি অযুগ্ম হয় 2q + 1 আৰ্হি হ'ব লাগিব। আমি সেইকাৰণে এটা কি ধৰিছো? যিকোনো যোগাত্মক অখণ্ড সংখ্যা এটা ধৰি লৈছো কি বুলি? a বুলি। যদি ধৰি লওঁ, গতিকে আমি ইয়াত আমাক দেখাব কি লাগে? 2q মানে আমি দেখাব কি লাগে? এইটো যদি যুগ্ম হয় তেতিয়াহ'লে a সমান কি হ'ব লাগিব? এইটো যদি যুগ্ম হয় তেতিয়া a সমান কি হ'ব লাগিব? 2q। এইটো যদি অযুগ্ম হয় তেতিয়া a সমান কি লাগিব?
2q প্লাছ 1 চা এইকেইটা কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত আহিনা এটা একতা ইয়াত a আছে b টো ইয়াত কি হৈ আছে দেখা 2 হৈ আছে q আছে r টো ইয়াত 1 ইয়াত 0 হৈ আছে গতিকে এইটো এটা কি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ আহি এটা যদি হয় আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ আভিমতে যদি কাম কৰিব লগা হয় তেতিয়াহ'লে কি লাগিব আমাক যদি এটা a এটা লাগে তেতিয়াহ'লে তাৰ লগত কি লাগিব b এটা লাগিব কিন্তু b মানটো কি হ'ব আমাক ইয়াতটো লাগে কি দেখাব লাগে 2q প্লাছ 1 মানে b মানটো ইয়াত কি আমি অলৰেডি আমাক কৈয়ে থৈ দিয়া হৈছে ক্লু এটা মানে হিণ্ট এটা দিয়ে দিয়া হৈছে আমাক যে b মান কি হ'ব 2 আমি কি ধৰিম এটা আমি অখণ্ড সংখ্যা a ধৰি লৈছো আৰু b ইকুৱেল টু b লাগিব ন b ইকুৱেল টু কি হ'ব 2 যদি হয় তেতিয়াহ'লে আমি কি লিখিব পাৰিম a ইকুৱেল টু কি লিখিব পাৰিম আমি তেতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি লিখিব পাৰিম a ইকুৱেল টু কি লিখিব পাৰো bq প্লাছ r য'ত r টো কি হয় শূন্যতকৈ ডাঙৰ বা সমান কিন্তু bতকৈ সৰু ঠিক আছে কিন্তু ইয়াত b মান কি b মান ইয়াত কি দিয়া আছে অলৰেডি আমি 2 গতিকে b নিলিখো b ঠাইত আমি কি লিখিম 2 মানে a ইকুৱেল টু 2q প্লাছ r পাই গ'লো এতিয়া r টো আৰু মান কি হ'ব আৰু টো এইটো মানে কি শূন্যতকৈ ডাঙৰ বা ইয়াৰ অৰ্থ কি সমান ইয়াৰ অৰ্থ কি 2তকৈ সৰু আৰু মান কি কি পাইছো শূন্যতকৈ ডাঙৰ বা সমান কিন্তু 2তকৈ সৰু হ'ব গতিকে r কি হ'ব শূন্য হ'ব পাৰে শূন্য 1 হ'ব পাৰে 2 হ'ব পাৰে নেকি 2 হ'ব নোৱাৰে কাৰণ ইয়াৰ কণ্ডিশ্যন দিয়া আছে r টো সদায় 2তকৈ বা bতকৈ সৰু হ'ব লাগিব b টো ইয়াত আছে 2 গতিকে r মান কি হ'ব 0 আৰু 1 এইটোক যদি মই কুৱেশ্যন নম্বৰ 1 দিওঁ যদি এতিয়া যদি r মান 0 হয় তেন্তে 1 ইমপ্লাইজ মই কি লিখিব পাৰো a ইকুৱেল টু 2q ঠিক আছে a ইকুৱেল টু 2q যদি r ইকুৱেল টু 1 হয় তেন্তে 1 ইমপ্লাইজ কি হ'ব a ইকুৱেল টু কি হ'ব 2q প্লাছ 1 এতিয়া চাওক এতিয়া আমি চাব কি লাগিব প্ৰশ্নত কি কৈছিল যুগ্মভাৱে a ইকুৱেল টু 2q হ'ব লাগিব যদি অযুগ্ম হয় 2q প্লাছ 1 হ'ব লাগিব আমি এটা কেনেকৈ গম পাম যে এইটো এটা যুগ্ম এইটো অযুগ্ম কেনেকৈ আমি নিৰ্ধাৰণ কৰিম ইয়াত কি দিয়া আছে কুৱেশ্যনত কি দিয়া আছে q টো কি দিয়া আছে q টো দিয়া আছে যিকোনো অখণ্ড সংখ্যা মানে কি 1 2 3 4 5 6 যিকোনো হ'ব পাৰে ইয়াত যদি মই কিউত ঠাইত যদি যিকোনো নাম্বাৰ এটা বহাই দিছোঁ অখণ্ড সংখ্যা চাপ'জ মই ইয়াতে 1 দিছোঁ 2 ইনটু 1 কি 2 2 টো কি যুগ্ম হয় যদি মই ইয়াত যদি কিউত ঠাইত চাপ'জ যিকোনো নাম্বাৰ চাপ'জ 9 বহাই দিছোঁ 9 ইনটু 2 কিমান 18 কি হয় যুগ্ম সংখ্যা মই যিকোনো নাম্বাৰ চাপ'জ মই দিছোঁ -7 -7 ইনটু 2 কিমান হ'ব -14 এইটো এটা কি সংখ্যা যুগ্ম সংখ্যা গতিকে ইয়াৰ পৰা কি প্ৰমাণিত হ'ল কিউ যদি যিকোনো এটা অখণ্ড সংখ্যা হয় a ইকুৱেল টু 2q টো সদায় কি হ'ব সদায় যুগ্ম ঠিক আছে এইটো চাম টেষ্ট কৰি a ইকুৱেল টু 2q প্লাছ 1 ইয়াত q টো কি কৈছে যিকোনো অখণ্ড সংখ্যা q মান 1 2 3 4 5 6 7 0 -1 100,000 যি ইচ্ছা সেই দিব পাৰিম ইয়াত মই যিকোনো এটা মান বহাই দিছোঁ ফাৰ্ষ্টতে 2 ইনটু 1 2 ইনটু 1 2 প্লাছ 1 মানে কি হয় 3 টো কি সদায় অযুগ্ম মই চাপ'জ ইয়াত 2 বহাই দিছোঁ 2 ইনটু 2 4 প্লাছ 1 5 টো কি অযুগ্ম নাম্বাৰ ইয়াত মই চাপ'জ এটা ডাঙৰ নাম্বাৰ বহাই দিছোঁ 9 ইনটু 18 প্লাছ 1 কিমান 19 সদায় অযুগ্ম এতিয়া যদি আপোনালোকে নিজে বহুত নাম্বাৰ টেষ্ট কৰি চাব পাৰে এইটো সদায় আমি কি পাম সদায় কি পাম অযুগ্ম গতিকে আমি কি ক'ব পাৰিম গতিকে আমাৰ এইটো প্ৰমাণিত হ'ল যে যিকোনো যুগ্ম অখণ্ড সংখ্যাক আমি কি হিচাপে প্ৰকাশ কৰিব পাৰোঁ 2q আছে আৰু অযুগ্মক 2q প্লাছ 1 আছে এতিয়া আমি আকৌ এটা এনেকুৱা ষ্টাইলৰ অংক চাম তাৰপিছত নেক্সট ভিডিঅ'ত আমি অনুশীলনী আৰম্ভ কৰিম এইবাৰ আমি উদাহৰণ 3টো চাম ইয়াত একে ষ্টাইলৰ অংক ইয়াত কি দিছে দেখুওৱা যে যিকোনো অযুগ্ম অখণ্ড সংখ্যাই 4q প্লাছ 1 নাইবা 4q প্লাছ 3 আছে য'ত q কোনোবা এটা অখণ্ড সংখ্যা ইয়াত এবাৰ যুগ্মৰ কথা কোৱা নাই অকল কিহৰ কথা কৈছে অযুগ্ম
অকল কিহৰ কথা কৈছে অযুগ্ম অখণ্ড সংখ্যা বা কি প্ৰকাশত কি হিচাপে প্ৰকাশ কৰিব দিছে আইদাৰ 4 কিউব প্লাছ 1 অৰ 2 কিউব প্লাছ 3 চাওঁ এইটো আমি কৰি চাওঁ আমি অখণ্ড সংখ্যাটো জানো নেকি নাজানো আমাক যিকোনো অখণ্ড সংখ্যাই কি বুলি দিছে 4 কিউব প্লাছ 1 নাইবা 4 কিউব প্লাছ 3 ফাৰ্ষ্টতে আমাক কি লাগিব ধৰা হ'ল এ যিকোনো এটা অখণ্ড সংখ্যা এবাৰ মোৰ তাত কুৱেশ্যন এটা আহিছিল আমি এইটো ধৰি কৰিব লগা হয় কাৰণ আমাক প্ৰমাণ কি কৰিব দিছে যিকোনো এটা অযুগ্ম অখণ্ড সংখ্যা 4 কিউব প্লাছ 1 বা 4 কিউব প্লাছ 3 আহিল আমাক যিকোনো অযুগ্ম অখণ্ড সংখ্যা আমাক কি দিছে অখণ্ড সংখ্যা এটাক দেখাব দিছে অখণ্ড সংখ্যা গতিকে অখণ্ড সংখ্যাটো আমাৰ হাতত নাই সেইটো কেনেকৈ হ'ব সেইটো আমি ধৰিব লাগিব সেইটো আমি কি ভাবে ধৰি লৈছোঁ এটো কি হিচাপে দেখাব দিছে 4 কিউব প্লাছ 1 নাইবা 4 কিউব প্লাছ 3 আহিল যদি এইটো অযুগ্ম হয় যুগ্মৰ কথা কোৱা নাই ইয়াত চাওক ইয়াত কি হ'ব 4 কিউব মানে কি আমি অলৰেডি গম পাই গৈছো এটো যদি 4 কিউব হয় বিটো কি ৰাখিব আৰু বি ইজুকেলটো আমি কি ধৰি ল'ম 4 কাৰণ 4 কিউ দেখাব দিছে যদি 2 কিউ দেখাব দিয়া হয় 2 ধৰিছিলোঁ 3 কিউ দেখাব দিবে 3 দেখাব ধৰি ল'ব হয় বি মানটো যদি 7 কিউ দিলে হয় আমি 7 ধৰি ল'ব হয় বি মানটো ঠিক আছে বি ইজুকেলটো 4 এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি হ'ব আমি কি লিখিব পাৰোঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি লিখিব পাৰোঁ এ ইজুকেলটো বি কিউ প্লাছ আৰ য'ত আৰটো আৰটো শূন্যতকৈ সমান বা ডাঙৰ আৰু বিতকৈ সৰু ইয়াত বিৰ মান কি ধৰিছোঁ 4 গতিকে বিত ঠাইত কি লিখিম 4 কিউ প্লাছ আৰ গতিকে আগৰ মান পাই গ'লোঁ আগৰ মান কি 0 প্লাছ আৰৰ ভিতৰত থাকোঁ শূন্যটো হ'ব গতিকে আৰ ইজুকেলটো আমি কি লিখিব পাৰোঁ 0 সমান দিয়া আছে 0 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব আগৰ মান যদি 0 হয় তেতিয়া ইকুৱেশ্যনটো কি হ'ব আগৰ মান যেতিয়া 0 হয় এইটোক মই 1 নম্বৰ কৰি ধৰি লৈছোঁ আগৰ মান যেতিয়া 0 হয় তেতিয়া কি হ'ব এ ইজুকেলটো কি হ'ব 4 কিউ প্লাছ 0 আগৰ মান যেতিয়া বা 0টো নেগেটিভ কথা নাই আগৰ মান যেতিয়া 1 হয় এ ইকুৱেলটো কি হ'ব 4 কিউ প্লাছ 1 আগৰ মান যেতিয়া 2 হয় তেতিয়া এ ইকুৱেলটো কি হ'ব 4 কিউ প্লাছ 2 আগৰ মান যেতিয়া 3 হয় এ ইকুৱেলটো কি হ'ব 4 কিউ প্লাছ 3 8টো নাই আগৰ মান সৰি 4টো নহয় ইয়াত 4টো কিয় নহয় কাৰণ 4তকৈ আমাক সৰু কৰি দিয়া আছে এইকেইটাই এতিয়া আমাক কি দিছে অযুগ্ম অখণ্ড সংখ্যা কেইটা ইয়াত যুগ্ম কোনটো অযুগ্ম কোনটো কিউ এটা কি বুলি কৈছে কিউ এটা যিকোনো অখণ্ড সংখ্যা কিউ ইমান 1 2 3 4 5 6 যিকোনো হ'ব পাৰে এইটোত চাওক কিউ ইমান মই যদি 1 বহং কি পাম 4 2 যদি বহং কি পাম 8 যুগ্ম সংখ্যা 3 বহালে কি পাম 12 এইবাৰ যুগ্ম কৈছোঁ মানে ইয়াত কিউ যিকোনো মান বহালে সদায় আমি কি পাম যুগ্ম এইটোত চাওঁ এইটোত কিউ মান যিকোনো বহাম 1 2 3 4 মই চাপ'জ এটা উদাহৰণ দেখাইছে 1 বহাই দিছে 4 × 1 4 + 1 5 4 × 2 8 8 + 1 9 4 × 3 12 + 1 13 সদায় কি পাম আমি ইয়াত অযুগ্ম ঠিক একেদৰে ইয়াত আমি যিকোনো মান বহালে কি পাম যুগ্ম যেনেকৈ 4 × 1 4 + 2 6 তেনেকৈ আমি সদায় কি পাম যিকোনো মান বহালে ইয়াত পাম যুগ্ম ঠিক একেদৰে ইয়াত যিকোনো মান বহালে কি পাম অযুগ্ম আমাক যুগ্ম কেইটা কথা সোধা নাই এইবাৰ কি সুধিছে আমাক অযুগ্ম কেইটা গতিকে আমি যুগ্ম কেইটাক আমি নধৰোঁ ইয়াত কি হ'ল চা আমি যিকোনো অযুগ্ম অখণ্ড সংখ্যা কি আহিব পাৰোঁ 4 কিউ প্লাছ 1 আৰু 4 কিউ প্লাছ 3 আহিল অংকটো হৈ যায় ইয়াত এতিয়াকে আমি লাষ্টত দেখি পাম যে এতিয়াকে যিকোনো অযুগ্ম অখণ্ড সংখ্যা 4 কিউ প্লাছ 1 বা 4 কিউ প্লাছ 3 আদি দেখিব পাৰোঁ চ' আজিৰ কাৰণে এইখিনি যথেষ্ট আমি নেক্সট ক্লাছত অনুশীলনীৰ পৰা শিকিম অনুশীলনী অংকবিলাক ভালকৈ ডিটেইলছত আলোচনা কৰিম আশা কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যদি ভিডিঅ'বিলাক ভাল লাগিছে শ্বেয়াৰ কৰক ধন্যবাদ